ৰান্ধনিঘৰলৈ আপোনাক স্বাগতম। আজি বনাব লৈছোঁ ভেন্দিৰ এখন ধুনীয়া তৰকাৰী। গৰম দিনত এই তৰকাৰীখন খাই, এই জোলখন খাই খুব ভাল লাগে। বিশেষকৈ মই আজি ব্যৱহাৰ কৰিছোঁ আম টেঙা। আৰু যদি আপুনি আম টেঙাৰ সলনি আপুনি অন্য বেলেগ টেঙা যেনে টেঙামৰা শাক বা অন্য কোনো আমচুৰ পাউডাৰ ব্যৱহাৰ কৰিব বিচাৰে, সেয়াও পাৰিব, কোনো প্ৰব্লেম নাই। মাত্ৰ ভেন্দিৰ জোলখন টেঙা হ'ব লাগে, নহয়নে? গৰম দিনত এই জোলখন খাই ইমানেই ভাল লাগে নহয়, সেইকাৰণে মই আপোনালোকলৈ আগবঢ়াইছোঁ আম টেঙাৰ সৈতে ভেন্দিৰ জোল। আহকচোন তেনেহ'লে আজি বনাওঁ একদম কম মছলাৰে কম সময়তে হোৱা এই ভেন্দিৰ জোলখন। আহক আমি বনাওঁ। মই ইয়াত লৈছোঁ ভেন্দি 6-7টামান লৈছোঁ আৰু মাজতে টুকুৰা কৰি লৈছোঁ। আৰু আপুনি ইচ্ছা কৰি ইয়াতকৈ সৰু টুকুৰা কৰিব পাৰে, নাইবা গোটাকৈ দিব পাৰে। আৰু মই ইয়াত লৈছোঁ কেঁচা আম এফাল। আৰু যদি আপোনাৰ আমটো টেঙা হয় তেনেহ'লে আমৰ পৰিমাণ বঢ়াই দিব। আৰু ইয়াত মই লৈছোঁ নৰসিংহ দুচিৰা বা দুহিৰা। আৰু আমাক লাগিব তেল, হালধি, নিমখ আৰু ক'লা সৰিয়হ কেইটামান, আৰু লগতে আপোনাৰ জলকীয়া। তেনেহ'লে আহক আমি আগবাঢ়োঁ ভেন্দিৰ জোলখনৰ পিনে। তেনেহ'লে আহক আমি বনাওঁ ভেন্দিৰ জোলখন। মই এখন কেৰাহী ল'লোঁ, তাতে মই 2 চামুচ ৰিফাইন তেল দিছোঁ। আৰু তেল কমকৈ দিছোঁ কাৰণ গৰমত তেল কমকৈ খাই ভাল লাগে। আৰু এতিয়া তেল গৰম হ'লে মই তাতে দিম এয়া ক'লা সৰিয়হ নামমাত্ৰ কেইটামান ফুটিবলৈ দিব। আৰু তাৰ পাছতে দিব এই নৰসিংহ পাত কেইখিলা। এতিয়া দিব হালধি আধা চামুচ, নাইবা তাতকৈ কম দিলেও একো নাই, বা হালধি নিদিলেও একো প্ৰব্লেম নাই। এতিয়া অকণমান লৰাই দিব। লৰাই দি তাতে ভেন্দি কেইটুকুৰা অকণমান ভাজি ল'ব। এতিয়া তাতে অকণমান নিমখ দি দিব। নিমখ বেছিকৈ দিলেও আপত্তি নাই কাৰণ আমৰ জোল হ'ব যেতিয়া, কিন্তু সেইবুলি বহুত চোকাও হ'ব নালাগিব। এতিয়া ভেন্দি কেইটুকুৰা 3-4 মিনিটমান কম জুইত ভাজি ল'ব, যাতে ভেন্দিখিনি অলপ ভালকৈ সিজি লয়। এতিয়া ঢাকোন মাৰি সিজিবলৈ দিব কেইমিনিটমান, আৰু তাৰপিছতে আমি আমখিনি দি বাকী মছলা দি জোলখিনি বনাম। 3-4 মিনিট সিজোৱাৰ পিছত এইখিনি আমাৰ ভেন্দিখিনি, আৰু মই একদম কম জুইত সিজাইছোঁ। এতিয়া আমি ইয়াতে দিম কাটি লোৱা আমখিনি। আমখিনি দি ভালদৰে লৰাই দিব আৰু অকণমান সময় সিজিবলৈ দিব আমখিনি। আৰু আমখিনি কোমল হোৱাৰ পিছতে আমি ইয়াত পানী ঢালিম আৰু বাকী মছলা দি ভেন্দি আৰু আমৰ জোলখন বনাম। এতিয়া আৰু অকণমান সময় সিজিবলৈ দিয়ক, কম জুইতে দিব সিজিবলৈ। এতিয়া মই ইয়াতে পানী দিম। দেখিছে মোৰ কাৰেণ্ট গুচি গ'ল, মই এতিয়া এনেকৈ কৰিছোঁ দেই। ইয়াত মই পানী দিম। এয়া চাওক, মই ইয়াত পানী ঢালিলোঁ। পানী ঢালি ইয়াতে মই জলকীয়া গুড়ি দিম আৰু ধনিয়া পাউডাৰ দিম, আৰু জিৰা আপুনি দিব পাৰে, যি ইচ্ছা আপুনি দিব পাৰে। বেছি নিদিওঁ, একদম পাতলকৈ খাম মই। ধনিয়া গুড়িখিনি দি অকণমান সময় মই সিজিবলৈ দিম, তাৰপিছতহে জলকীয়াখিনি দিম, কাৰণ মাইনাজনীৰ কাৰণে অকণ কাঢ়ি ল'ব লাগিব, নহ'লে তাই খাব নোৱাৰে। এতিয়া একদম পনীয়াকৈ বনাব পাৰে, আৰু নহ'লেবা আপুনি অকণমান ঘনকৈও বনাব পাৰে, কোনো কথা নাই। আমখিনি ভাঙি দিব পাৰে। এতিয়া অকণমান সময় উতলিবলৈ দি ধুনীয়াকৈ উতলাৰ পিছতহে মই জলকীয়া গুড়িখিনি দিম, মাইনাজনীৰ কাৰণে কাঢ়ি ল'ব লাগিব যে। এয়া আমাৰ ভেন্দিখন হৈছেগৈ। এতিয়া জলকীয়া গুড়ি অকণমান দি লৰাই মেলি আমাৰ ভেন্দি জোলখন হ'বগৈ। এতিয়া মই ইয়াত দিছোঁ জলকীয়া পাউডাৰ অকণমান। আপুনি কিমানটো খায় সেইমতে দিব। আৰু যদি জলকীয়া নাখায়, গৰমত বোলে আপোনাৰ মন নাই যোৱা জলকীয়া খাবলৈ, সেয়াও কোনো প্ৰব্লেম নাই, নোখোৱাকৈও ভাল লাগে। গৰমত যেনেকৈ হ'লে টেঙাৰ জোলখন খাই খুব ভাল লাগে। আপুনি আপোনাৰ পচন্দ মতে এই ভেন্দিৰ জোলখন আমৰ সৈতে বনাওকচোন, খুব ভাল লাগে খাই। এতিয়া এটা বাতিলৈ ট্ৰান্সফাৰ কৰি দিওঁ, হৈ গ'ল। আৰু মই দুজনৰ জোখাৰে বনাইছোঁ। আপুনি আপোনাৰ পচন্দ মতে, আপোনাৰ হিচাপ মতে আপুনি পানী দিব, আৰু টেঙাটো সেইমতে বঢ়াই দিব, আৰু ভেন্দিৰ পৰিমাণটো সেইমতে বঢ়াই দিব। এতিয়া আমি জুই অফ কৰি এটা বাতিলৈ ট্ৰান্সফাৰ কৰি দিম। খুব ধুনীয়া হৈছে এই জোলখন, আৰু গৰমত বিশেষকৈ খাই খুব ভাল লাগে। এয়া দেখিছেনে, চাওক কি ধুনীয়া হৈছে, খুব ভাল লাগে খাই। চাওকচোন, বনাই চাওকচোন। আৰু একো চিন্তা কৰিবলগীয়া ৰেচিপি নহয়, একদম সাধাৰণ হয়। আপোনাৰ ঘৰতে হাততে পোৱা
সামগ্ৰীৰ পৰা আপুনি এই জোলখন বনাব পাৰে ভাল লাগে খাই এয়া চাওক আমাৰ ভেন্দি ভাজিখন হৈ গ'ল সৰি ভেন্দিৰ জোলখন হৈ গ'ল আমেৰে বনোৱা ভেন্দিৰ জোলখন খুব ধুনীয়া হৈছে আৰু আপুনি গৰম দিনত এই জোলখন খাই চাওক খুব ভাল লাগিব আৰু আটাইতকৈ মজাৰ কথাটো কি জানেনে এতিয়া মই কাৰেণ্ট নাই মোৰ ঘৰত মানে জাষ্ট অলপ 15 মিনিটমানৰ আগত গৈছে মই সেইকাৰণে বহুত কষ্টৰে ভিডিঅ'টো কৰিছোঁ গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু যদি ভাল পালে তেনেহ'লে নিশ্চয় লাইক শ্বেয়াৰ আৰু কমেণ্টছ কৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰিলে আহিবলগীয়া নতুন ভিডিঅ'সমূহ সময়মতে চাবলৈ পাব তেনেহ'লে আকৌ এটা নতুন ৰেচিপি আপোনাক লগ পাম নমস্কাৰ